নমস্কাৰ, কি খবৰ বাৰু? নিজৰ অফিচিয়েল ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে দেওবাৰ আৰু ইয়াত দেখিছেনে কালি কাল ধুমুহা নেওচি আজি পেণ্ডেলটো সম্পূৰ্ণ হৈছে। পেণ্ডেল আমাৰ দুফালে কৰা হয় জেগাৰ নোহোৱাৰ বাবে। এইটো চাইডে আমাৰ আলহী বহিবৰ কাৰণে এইখিনি বনোৱা হৈছে, ইফালে আলহী বহিবলৈ, আৰু এইটো চাইডে আমাৰ খোৱা বোৱা কৰিব। যিহেতু বতৰ বেয়া, এফালে ৰ'দ এফালে বৰষুণ হৈ আছে। এইফালে দুটা ডিজে ৰখাই থোৱা আছে, গান বাজি আছে পূৰা। বলক ভিতৰত কোন কেনেকৈ ব্যস্ততা সেয়া দেখুৱাওঁ। এইফালে চাওক, এইফালে আমাৰ ভণ্টীয়ে ভাইটিয়ে তামোল কটাত ব্যস্ত, আলহী আহিব যে, সেইবাবে আমি আলহীক আমাৰ ফাৰ্ষ্ট টাইমটো তামোলেই দিয়া হয় চাহ পিছত, সেইবাবে তামোল কাটি আছে। এইফালে দুইটাই খেলত ব্যস্ত আৰু আমাৰ পিছফালে এইটো আমাৰ পিছ চাইড হয়, এইফালে আমাৰ খোৱা বোৱা বনোৱাৰ ব্যৱস্থা কৰিছে। এইফালে দাদাহঁত লাগি আছে ৰন্ধা বঢ়াৰ কাৰণে, ইয়াত দালি উতলি আছে আৰু এইফালে কাটি আছে মাংস, ছাগলী মাংস। এইফালে মাহঁতে আহি পালে, মাহঁতে গোটেই মোৰ পৰিয়ালবৰ্গসকল আহিছে। আৰু এইফালে ভণ্টীয়ে ধুৱাই আছে ভৰি ধুৱাই আছে, নন্দেক আৰু ভণ্টী দুটাই লগতে ধুৱাই আছে। এনেকৈ ভৰি ধুৱাইছে। আমাৰ কুৰ্মী সমাজৰ এইটো এটা নিয়ম হয়, আলহী অতিথি আহিলে প্ৰথমবাৰ আমাৰ ঘটি পানী দিয়া হয়। ভৰি ধোৱাৰ লগতে সিহঁতে দক্ষিণাও পাইছেগৈ, মৰমতে 10-20 টকা দিয়েগৈ। এইফালে আমাৰ বেটাৰ নিয়ম কৰাৰ এইফালে যা যোগাৰ হৈ গ'ল আৰু মাক পেহীয়ে কৈ আছে মাক প্ৰথমবাৰ কৰিবৰ কাৰণে। এইজনী হৈছে মোৰ মা। এইফালে আমাক তিনিওটাক বহালে, মায়ে বেটাই নিয়ম কৰিছে, তেল লগাইছে আৰু এইফালে চাউল ছটিয়াই মংগল কামনা কৰে। ভণ্টীয়ে কাঁহীখন দিছে, কাঁহীখন তিয়া, তাক জুহি মোক জোগাই আছেগৈ, বোলে তোৰ আচলখনতে মহাৰ বুলিকৈ মোক কৈ আছেগৈ। এইফালে আইতা মোৰ মাক নানি বুলি নকয়, মোৰ বেটাই আইতা বুলিয়ে কয়। পইচাখিনি দিছে, পইচাবিলাক খুব হিচাপ কৰি আছে, 1, 2, 4, বাকীবিলাক নাই। পইচাখিনি হিচাপ কৰি আছে আৰু চব কাঁহীত থৈ দিলে। এইজনী আছে আমাৰ বাইদেউ, মই আপোনালোকক ভিডিঅ'তে চিনাকি কৰাই দিছোঁ। এনেইতো ইমানেই কামত ব্যস্ততা নহয়, এইকণ সময়হে বহিব পাৰিলোঁ। পিছত আলহী অহা ষ্টাৰ্ট হৈ গ'ল, মই একদম ব্যস্ততাত ৰৈ থাকিবই পৰা নাই আৰু ইটো কৰোঁতে ঘৰত কিবা এটা পাতিলেতো ব্যস্ততা বাঢ়েই। এজনী আছে আমাৰ বাইদেউ। এজনী হৈছে আমাৰ বৰমা। এজনী হৈছে আমাৰ নবৌ, ঘৰৰ ওচৰৰে। এজনী হৈছে বাইদেউ, গাঁৱৰে হয়। বেটাই অকল পইচাবিলাক মেলি চায় আৰু কালাৰবিলাকহে কয়, ব্লেক কালাৰ, তাৰপিছত অৰেঞ্জ কালাৰ, এনেকৈ। এজনীও বাইদেউ হয়, বৰ্তাৰ ছোৱালী। এজনী মোৰ ডাঙৰ বাইদেউ আছিলে, এজনী আমাৰ খুৰী।
এজনী মোৰ নিজৰ বাইদেউ হয়, ডাঙৰ বাইদেউ আমাৰ জয়ন্তী বাইদেউ। বাইদেউসকলে আহিব বুলি কোনদিন মানে ভবা নাছিলোঁ। এইজনী মোৰ সৰু বাইদেউ হয়, এইজনী মোৰ বৰমাৰে ছোৱালী হয়, এইজনী আমাৰ নবৌ। এইজনী হৈছে মোৰ পেহী। পেহীয়ে পূৰা আইতাক হয় বুলি পূৰা তেল লগালেগে, বৈ গৈছে একেবাৰে চকুফালে তেল, মিঠাতেল হয়। চবৰ মুখবিলাকে চাইছে, কি হৈছে, কিয় মোক ইমান পইচা দিছে, প্ৰেজেণ্ট দিছে ভাবিছে। এজনী ডাঙৰ বাইদেউ, এজনী আমাৰ একমাত্ৰ নবৌৰ বংশৰ, এতিয়া এইজনী নবৌৱে আছে আমাৰ। বেটাৰ মামীক হয়তো, এইকাৰণে মানে হাতেৰে তেল দিয়া নাই, দুবৰি বনেৰে তেল দিছে। এয়া নবৌৱে হাতেৰে নিজে বোৱা গামোচা এখন দিলে, গেঞ্জি দিছে বাপেকত। এইফালে আমাৰ চাৰিওফালে আমি সেৱা কৰিলোঁ সকলো ৰাইজক, মানে আই মাতৃসকলক। আৰু আমাৰ হৈ গ'ল। ভিডিঅ' চাই কেনে পালে জনাবলৈ নাপাহৰিব দেই। ভাল লাগিলে মানে লাইক এটা কৰিব, আৰু মোৰ চেনেলটো নতুনকৈ আছে যদি ছাবস্ক্ৰাইব কৰি দিব। বেটাও চবক জয় জয় দিছে। নেক্সট ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি লৈ আজিলৈ আহোঁ। বাই বাই। সকলোৱে ভালে কুশলে থাকক।